বন্ধুসকল, ধেমাজিৰ কাণ্ডৰ নন্দিতাৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে ডাক্তৰে আজি এক নতুন তথ্য জানিব দিছে। পিছে কি তথ্য জনাইছে এই সকলোখিনি এইটো ভিডিঅ'ত ক'বলৈ গৈ আছো, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বন্ধুসকল, আমি সকলোৱে অৱগত যে যোৱা শনিবাৰে ধেমাজিৰ জিলা মৰিধল মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰীক ৰিণ্টু শৰ্মাৰ নামৰ এটা নৰপিশাচৰূপী লম্পটে দাৰে ঘপিয়াই আক্ৰমণ কৰিছিল আৰু দুয়োগৰাকী ছাত্ৰী, এগৰাকী ধেমাজিৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আৰু আন এগৰাকী ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন। তাৰে নন্দিতাৰ শইকীয়া স্বাস্থ্যৰ অৱস্থাৰ বৰ্তমান অতি সংকটজনক আৰু নন্দিতাৰ শইকীয়া স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে ডাক্তৰে আজি এক নতুন তথ্য জানিব দিছে। ডাক্তৰে কৈছে যে যিহেতু নন্দিতাই মগজুত গুৰুতৰভাৱে আঘাত পাইছিল, সেইবাবে নন্দিতাৰ মগজুৱে কোনো সঁহাৰি দিয়া নাই, দৰৱেও কোনো ধৰণৰ সঁহাৰি দিয়া নাই। তথাপিও চিকিৎসা অব্যাহত ৰাখিছে চিকিৎসকৰ দলে। লগতে ডাক্তৰে জানিব দিছে যে ৰাইজৰ আশীৰ্বাদত নন্দিতা সুস্থ হোৱাৰ অন্তিম ভৰসা। বন্ধুসকল, আপোনালোক সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে নন্দিতাক অতি সোনকালে সুস্থ কৰি তোলে, লগতে নন্দিতাক ভগৱানে যাতে শক্তি দিয়ে। বাৰু বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।